জয় হিন্দ নমস্কাৰ সকলোকে স্বাগতম জনাইছো গ্ৰীষ্ম ডিফেন্স আসাম ইউটিউব চেনেললৈ এই ভিডিঅ'টোত আজি আমি এছএছসি এক্সামৰ বিষয়ে জানিম এছএছসি এক্সাম দিবলৈ হলে আপোনালোকৰ কিমান পঢ়া শুনা লাগিব আপোনালোকে এছএছসিত সিলেকশন লবলৈ হলে কিমান হাইট লাগিব কিমান ৰানিং কৰিব লাগিব সকলোবোৰ আমি এই ভিডিঅ'টিৰ জৰিয়তে আলোচনা কৰিম তো আলোচনা কৰাৰ আগতে যদি আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰৰ বাবে আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব যাতে এনেকুৱা ধৰণৰ আপডেটবোৰ আপোনালোকে পাই থাকে তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ ফাৰ্স্ট আপোনালোকৰ কম্পিউটাৰ এক্সাম হ'ব আপোনালোকে এক্সামটো কম্পিউটাৰত দিব লাগিব তাৰ পিছত আপোনালোকৰ ফিজিক্যাল টেষ্ট হ'ব অৰ্থাৎ আপোনালোকৰ ৰানিং হ'ব তাৰ পিছত আপোনালোকৰ মেডিকেল এক্সামিনেশ্যন হ'ব তাৰ পিছত ডকুমেন্ট ভেৰিফিকেশ্যন হ'ব আপোনাৰ যিমানবোৰ ডকুমেন্টছ আছে তেওঁলোকে ভেৰিফিকেশ্যন কৰিব নেক্সট আমাৰ হৈছে এক্সাম প্ৰসেস এক্সাম আপোনালোকে কম্পিউটাৰত দিব লাগিব মুঠ নম্বৰ 160 আহিব মুঠ কোৱেশ্চন 80টা আহিব এটা কোৱেশ্চনত 2 নম্বৰ কৈ থাকিব যত আপোনালোকে 60 মিনিট সময় পাব নেক্সট হৈছে ৰানিং টাইম যিসকল মেল কেণ্ডিডেটছৰ কাৰণে 5 কিলোমিটাৰ 24 মিনিটত আপোনালোকে কমপ্লিট কৰিব লাগিব তাৰ পিছত ফিমেল কেণ্ডিডেটছৰ কাৰণে 1600 মিটাৰ আপোনালোকে 8 মিনিটত ৰানিং কৰি কমপ্লিট কৰিব লাগিব নেক্সট হৈছে হাইট যদি আপুনি মেল হয় অৰ্থাৎ যদি আপুনি লৰা হয় তেন্তে আপোনাৰ হাইট লাগিব 165 cm যদি আপুনি নৰ্থ ইষ্টৰ হয় তেতিয়া হলে মেল হলেও আপোনাৰ 157 হলেও হৈ যাব যদি আপুনি ফিমেল হয় অৰ্থাৎ আপুনি যদি ছোৱালী হয় আপোনাৰ হাইট লাগিব 157 cm যদি আপুনি নৰ্থ ইষ্টৰ হয় তেতিয়া হলে 147 cm হলেও হৈ যাব নেক্সট হৈছে আমাৰ এজ লিমিট জেনাৰেল এজ লিমিট ম্যাক্সিমাম আপোনালোকৰ 18 বছৰ হ'ব লাগিব এপ্লাই কৰিবলৈ হলে আৰু ম্যাক্সিমাম এজ আপোনালোকৰ 23 বছৰলৈ আপোনালোকে এপ্লাই কৰিব পাৰিব এজ ৰিলেকশন যদি আপোনালোকে এসসি বা এসসি হয় তেতিয়া হলে আপোনালোকে 5 ইয়াৰ্স এজ ৰিলেকশন পাব আৰু যদি আপুনি ওবিসি ক্যাটেগৰী হয় তেতিয়া হলে আপোনালোকে 3 বছৰ এজ ৰিলেকশন পাব নেক্সট হৈছে এসএসসি জিডিত আমি কি চাকৰি দেখিবলৈ পাওঁ এসএসসি জিডিত আমি বিএসএফ সিআইএসএফ আসাম ৰাইফলছ CRPF, ITBP, SSB, SSF, NIA এনেকুৱা ধৰণৰ আমি পদত চাকৰি দেখিবলৈ পাওঁ নেক্সট হৈছে SSC GD সিলেবাছত আমি ম্যাথছ ৰিজনিং ইংলিশ গ্ৰামাৰ হিন্দী গ্ৰামাৰ জেনাৰেল সায়েন্স হিষ্টৰী কাৰেন্ট এফেয়াৰ আদি পঢ়িব লাগে তো এইখিনি আছিল আমাৰ SSC GD সিলেকশন প্ৰসেস ভিডিওটো চাই যদি আপোনালোকে ভাল পালে নিশ্চয় কমেন্ট এটা কৰিব